নমস্কাৰ অসমীয়া চেনেল ডেইলি টিপছলৈ আপোনাক স্বাগতম জনাইছো বন্ধু-বান্ধৱীসকল আজি মই এই ভিডিঅ'টিত আপোনালোকৰ লগত আলোচনা কৰিম গেষ্ট্ৰিক আলচাৰৰ বিষয়ে বন্ধু-বান্ধৱীসকল আজিকালি বহু সংখ্যক লোকৰে গেষ্ট্ৰিক আলচাৰ হোৱাটো কমন সমস্যাৰ নিচিনা হৈ পৰিছে আৰু বহু কেইজন বন্ধু-বান্ধৱীয়ে কমেন্টত মোক গেষ্ট্ৰিক আলচাৰৰ বিষয়ে ভিডিঅ' দিবলৈ কৈ আছিল গতিকে তেওঁলোকৰ অনুৰোধক্ৰমে এই ভিডিঅ'টি মই আপোনালোকলৈ আগবঢ়ালো বন্ধু-বান্ধৱীসকল ভিডিঅ'টি মনোযোগেৰে চাব আৰু সম্পূৰ্ণকৈ চাব পেটত অসম্ভৱ বিষ হয় তেজ বমি হয় ভোক নালাগে আৰু অৰুচি ভাৱ হয় ৰক্তহীনতাত ভোগাৰ লগতে ভাগৰ লাগে এনেবোৰ লক্ষণ যদি দেখা দিয়ে জানিব এয়া গেষ্ট্ৰিক আলচাৰৰ লক্ষণ বন্ধু-বান্ধৱীসকল গেষ্ট্ৰিক আলচাৰ হোৱাৰ কাৰণবোৰ হৈছে পিত্তৰস বৃদ্ধি হোৱা অধিক জ্বলা বস্তু খোৱা খালী পেটে থকা খালী পেটত নেমু খোৱা খালী পেটত অধিক মছলাজাতীয় বস্তু খোৱা বিভিন্ন ফাষ্ট ফুড আদি খোৱাৰ ফলত এই গেষ্ট্ৰিক আলচাৰৰ সমস্যা হ'বলৈ ধৰে খুব ঘনাই এই সমস্যা হয় যদিহে আপুনি বাহিৰত এইবোৰ বস্তু খায় বন্ধু-বান্ধৱীসকল বহুত দেৰি খালী পেটত থাকি কিবা খালেও আপোনাৰ গেষ্ট্ৰিকে ধৰিব পাৰে গতিকে এইখিনিৰ পৰা সদায় আপুনি আঁতৰত থাকিব অৰ্থাৎ এইখিনি কৰিলেহে যিহেতু আমাৰ গেষ্ট্ৰিক আলচাৰ হয় গতিকে এইখিনিত আমি নকৰাই ভাল এতিয়া হওক আমি যদি হৈ গৈছে আপোনাৰ গেষ্ট্ৰিক আলচাৰ তেতিয়াহ'লে সেইখিনি ঘৰুৱা উপায়েৰে আমি কেনেকৈ সমাধান কৰিব পাৰোঁ এক নম্বৰতে শেৱালি গছৰ পাতৰ গুৰি একাপ ৰৌ মাছৰ পিঠ সৰু এটা জালুকৰ গুৰি এচামুচ নিমখ পানী আন্দাজমতে দিব সবাকো পিহি বগৰীৰ সমান এটা বড়ি কৰি ৰ'দত শুকুৱাই ভালদৰে ৰাখিব এই বড়ি সামান্য গৰম পানীৰে গুলি লৈ দিনে 3টাকৈ বড়ি খাব 3টাকৈ আপুনি এসপ্তাহ খাওক আপোনাৰ গেষ্ট্ৰিক আলচাৰৰ যি সমস্যা বহুত দিনৰ পৰা ভুগি আছে সেই সমস্যাৰ পৰা আপুনি ৰেহাই পাই যাব 2 নম্বৰতে ঘেঁহুৰ পাত আৰু কেঁচা গছৰ ৰস উলিয়াই তাৰ লগত পানী দি ৰাতিপুৱা খাব লাগে বন্ধু-বান্ধৱীসকল ঘেঁহু কেইটামান আপুনি এটা টাবত সিঁচি সেই ঘেঁহুখিনি যেতিয়া গজিব তাৰ পাতখিনি কাটি আনিব ওপৰৰ পৰা সেইখিনি আপুনি সুন্দৰকৈ ধুই পিছি ৰস উলিয়াই সেইখিনি খাব পুনৰ আপোনাৰ টাবটোত কেইদিনমানৰ পিছত আকৌ কাটিব পৰাকৈ গজিব বন্ধু-বান্ধৱীসকল এনেকৈ ঘেঁহু পাতৰ কেঁচা ৰস যদি আপুনি খাই থাকে ৰাতিপুৱা আৰু দুপৰীয়া দুবাৰকৈ খাব দিনটোত দেখিব আপোনাৰ খুব কম সময়ৰ ভিতৰতে গেষ্ট্ৰিক আলচাৰ সমস্যা ভাল হৈ গৈছে পুৰা কল সিজাই 3 নম্বৰতে আপুনি পুৰা কল সিজাই তাত কেঁচা হালধি ৰস দি খাব প্ৰায় পুৰা কল 100 গ্ৰাম খাব লাগে 100 গ্ৰাম পুৰা কল ল'ব লৈ তাতে সিজাব আপুনি সিজাই তাত কেঁচা হালধি আপুনি দৈনন্দিন আমি যিটো পেকেটৰ হালধি ব্যৱহাৰ কৰোঁ পাকঘৰত সেইটো নহয় কেঁচা হালধি খুন্দি তাৰ ৰসটো সেই সিজোৱা পুৰা কলৰ লগত দিব আৰু সেইখিনি আপুনি খাব দেখিব খুব সোনকালে আপোনাৰ গেষ্ট্ৰিক আলচাৰৰ সমস্যাৰ পৰা সমাধান পাই গৈছে 4 নম্বৰতে গাজৰৰ ৰস এচামুচ আমলখিৰ ৰস এচামুচ আৰু 2 চামুচ মৌজোল মিহলাই ৰাতিপুৱা খালী পেটত খাব লাগে এনেকৈ আপুনি এসপ্তাহ খাওক চাওক আপোনাৰ গেষ্ট্ৰিক আলচাৰৰ যি সমস্যা সেই সমস্যাৰ পৰা বহু পৰিমাণে ৰেহাই পাইছে কেইদিনমান যদি দীঘলীয়াকৈ খায় তেতিয়াহ'লে আপোনাৰ গেষ্ট্ৰিক আলচাৰৰ সমস্যা একেবাৰে ভাল হৈ যাব 5 নম্বৰতে কেঁচা আমলখিৰ ৰস 2 চামুচৰ লগত মৌ দি খালেও আপোনাৰ গেষ্ট্ৰিক আলচাৰৰ সমস্যাৰ পৰা তৎক্ষণাত ৰেহাই পোৱা যায় কেঁচা হালধিৰ ৰস 2 চামুচৰ লগত মৌ দি খালে এচামুচ মৌজোল মিহলাই যদি আপুনি সেই কেঁচা হালধিৰ ৰসখিনি খায় তেতিয়াও আপুনি তৎক্ষণাত এই গেষ্ট্ৰিক আলচাৰৰ সমস্যাৰ পৰা সমাধান পাই যায় পকা অমৰাৰ ৰস সমানে পানী দি এচামুচকৈ মৌৰ লগত দিনে 2-3 বাৰ খাব লাগে বন্ধু-বান্ধৱীসকল আপুনি পকা অমৰাৰ ৰস ল'ব আৰু যদি আপুনি 4 চামুচ পকা অমৰাৰ ৰস লৈছে তাতে আপুনি 4 চামুচ পানী দিব আৰু লগতে তাতে আপুনি মৌজোল দিব এচামুচ মৌজোল দিব আৰু প্ৰতিবাৰে এই দিনত 3 বাৰকৈ 2-3 বাৰকৈ আপুনি এই পকা অমৰাৰ ৰস খাবচোন খুব সোনকালে গেষ্ট্ৰিক আলচাৰৰ সমস্যাৰ পৰা ৰেহাই পাই যাব নহৰুৰ ৰসত পানী মিহলি কৰি খাই থাকিলেও ভাল ফল পোৱা যায় তিতামৰা গছৰ শুকুতা মিচিৰি চেনি 100 গ্ৰাম গৰু গাখীৰ 250 গ্ৰাম সৈতে এইখিনি একেলগে মিহলি কৰি যদি আপুনি খাই থাকে দিনত দুবাৰকৈ আপুনি এসপ্তাহমান খাওক আপোনাৰ বহুদিনীয়া হৈ থকা পুৰণি গেষ্ট্ৰিক আলচাৰৰ সমস্যা তাৰ পৰা আপুনি ৰেহাই পাই গৈছে
বন্ধু-বান্ধৱীসকল এইখিনি আছিল আপোনাৰ গেষ্ট্ৰিকৰ ঘৰুৱা বন ঔষধ এইখিনিৰ ভিতৰত আপুনি যিকোনো এটা ওচৰতে পোৱা অতি সহজতে পুৰা যিকোনো দৰৱ আপুনি ইয়াৰ ভিতৰত খাব পাৰে প্ৰতিটো দৰৱেই খাব লাগিব বুলি কথা নাই যিটো আপুনি নেপায় আপোনাৰ ওচৰত সেইটো আপুনি বিচাৰি হাৱা ধৰণে খাব যিটোৱে ওচৰত আছে সেইটোকে খাব বন্ধু-বান্ধৱীসকল অপথ্য হিচাপে অৰ্থাৎ গেষ্ট্ৰিক আলচাৰ যেতিয়া আপোনাৰ হৈ থাকে খাব নলগীয়া বস্তুৰ ভিতৰত জ্বলা নাখাব মছলা টেঙা নাখাব টেঙা দিয়া বস্তু নাখাব দৈ মাংস কণী